বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অতি গুৰুত্বপূৰ্ণ বিষয়টো উপস্থাপন কৰাৰ বাবে। সুদীৰ্ঘ 2003 চনৰ পৰা 2013 আৰু 11 চনলৈকে অৰ্থাৎ 11 বছৰ ধৰি সৰ্বশিক্ষা মিছনৰ অধীনত পেৰা শিক্ষক হিচাপে কাম কৰি বহু আন্দোলন কৰাৰ পিছত অসম চৰকাৰ মানসিক শিক্ষা বিভাগত সেই সময়ত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আছিলে আৰু তেখেতৰ নিৰ্দেশনাত বিশেষ টেট অনুষ্ঠিত কৰা হৈছিলে আৰু সেই বিশেষ টেট অনুষ্ঠিত হোৱাৰ পিছত আমি যিদৰে এটা বিশেষভাৱে প্ৰশ্ন আমি পাম বুলি আমি আশা কৰিছিলোঁ, কিন্তু তাৰ বিপৰীত হৈছে। ইয়াত প্ৰশ্ন ইমানেই কঠিন হৈছে, APSC এক্সামৰ প্ৰশ্নসমূহ আহিছে, ইয়াৰ পিছত ইয়াত 50% আউট অফ চিলেবাছৰ পৰা আহিছে। গতিকে এইটো এটা বেকুবানো ক'ব লাগিব। আমাৰ দাবীসমূহ হৈছে যে ইয়াত 30 মাৰ্ক গ্ৰেছ দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা অনুৰোধ জনাইছোঁ যে আমি 13 বছৰ ধৰি যিটো আমি স্পেচিয়েল হিচাপে আমি খাটি আছিলোঁ, এই স্পেচিয়েল টেটটো যিৰকম পাতিব লাগিছিল সেইৰকম নাপাতিলে। তাৰ বিনিময়ত আমাৰ বহুতখিনি কষ্ট অনুভৱ কৰিছোঁ আৰু আমাৰ 13 বছৰত এই বয়সটো ৰৈ থকা নাই। আমাৰ সপোনে চাই আমাক ৰেহাই দি তাৰ প্ৰতি মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই কৰজোৰে অনুৰোধ জনাইছোঁ। আমি আজি হাত জোৰ কৰি আমি অনুৰোধ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ, যাতে আমাৰ এই বিষয় অসমত যিটো স্পেচিয়েল শিক্ষা হৈছিলে, টেট হৈছিলে, আমি সুদীৰ্ঘ 11 বছৰ ধৰি কাম কৰিছিলোঁ আৰু ইয়াত বহুত বয়স উপলা মানুহ আছে। সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ যে আমাৰ এই বিষয়টো যিটো স্পেচিয়েল টেট হৈছিলে 3 অক্টোবৰত 3/10/2021 হৈছিলে, এইটো জাষ্ট বিশেষ স্পেচিয়েল বুলি নাম আছিলে, কিন্তু ইয়াত একো স্পেচিয়েল নাছিলে। 50% আহিছিলে চিলেবাছৰ বাহিৰৰ পৰা। এইটো আমাৰ লগত ভেকুবাও নহয়। গতিকে আমি এইটোও ক'ব বিচাৰোঁ যে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰলৈ যে আমাৰ যিটো বিষয় এইটো বিবেচনা কৰি আমাক 30 মাৰ্ক এটা গ্ৰেছ দিব লাগে। নহ'লে এওঁলোকে এটা সময় আহিব আত্মহত্যা কৰাৰ বাহিৰে একো নাই। কাৰণ আমাৰ জীৱনটো এবাৰ চাব লাগিব। আজি যিসকলে ইমান বছৰৰ পৰা কষ্ট কৰি আছে, ইয়াৰ ফল কি পাইছে? ইমান টাফ কুৱেশ্যন, বাহিৰৰ প্ৰশ্ন। গতিকে আমাৰ দাবী হৈছে, আমাৰ বিশ্বাস আছে অসম চৰকাৰৰ ওপৰত, শিক্ষা বিভাগৰ ওপৰত, যে তেখেতসকলে এটা আমাক সুব্যৱস্থা কৰিব লাগিব। তেখেতসকলে আমাৰ এই ভৱিষ্যতৰ ফালে চাই পেলাই, আমাৰ জীৱনৰ ফালে চাই পেলাই এটা ব্যৱস্থা কৰিব লাগে। আমাৰ প্ৰথম দাবী হৈছে 30 মাৰ্ক